হেল্ল' নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আকৌ আহিছোঁ এতিয়া দ্বিতীয়টো ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি পাছৰখিনি আলোচনা কৰিম। যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। যদি কিবা সুধিবলগীয়া থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। তেতিয়াহ'লে দেৰি নকৰি পুনৰ আৰম্ভ কৰোঁ। আহা। 6 number question, where was Margie's school? Did she have any classmate? Margie's school ক'ত আছিলে আৰু তাইৰ কোনোবা ক্লাছমেট আছিলনে? Answer, Margie's school was in her home itself, right next her bedroom. মানে উত্তৰটো হৈছে তোমাৰ তাইৰ বেডৰুমৰ কাষত তাইৰ স্কুলখন আছিলে। No, she did not have any classmate. আৰু তাই কোনো ধৰণৰ সহপাঠী নাছিল। What subject did Margie and Tommy learn? কোনবিলাক ছাবজেক্ট মাৰ্গী আৰু টমীয়ে শিকিছিলে? Margie and Tommy learn geography. কুৱেশ্যনত লিখা আছে, I would not throw it away. Who says this word? মই এইটো দলিয়াই নেপেলাওঁ। এই শব্দ মানে বাক্যশাৰী কোনে কৈছিল? Tommy says this word. কোনে কৈছিলে? Tommy says কৈছিলে this word. What does it refer to? আৰু ইয়াত যে it বুলি যে কৈছে এইটো কি বুজাইছে? It refers to the computer screen on which Tommy read various books. এইটো কোনটো বুজাইছে? কম্পিউটাৰ স্ক্ৰীন আছে য'ত বিভিন্ন ধৰণৰ কিতাপ টমিয়ে পঢ়ে। থাৰ্ড নম্বৰটো, what is it being compared with by the speaker? স্পীকাৰে কাৰ লগত বস্তুটো কম্পেয়াৰ কৰিছে? It is being compared to the paper book that Tommy found in his house. এইটো কম্পেয়াৰ কৰিছে এখন কিতাপৰ লগত যিটো টমিয়ে নিজৰ ঘৰত বিচাৰি পায়। 2 নম্বৰ কুৱেশ্যন আহোঁ, sure they had a teacher but it was not a regular teacher, it was a man. নিশ্চয় সিহঁতৰ এজন টিচাৰ আছিলে কিন্তু সেইজন ৰেগুলাৰ নাছিলে, এজন মানুহ আছিল। who does they refer to? ইয়াত they refer মানে কাক বুজাইছে? এইটো কি বুজাইছে? answer, they refer to the ancestors of the children who went to school and studied from a human teacher. ইয়াৰ দ্বাৰা স্কুললৈ যোৱা আৰু মানৱ শিক্ষকৰ পৰা পঢ়া ল'ৰা ছোৱালীবোৰ পূৰ্বপুৰুষক বুজোৱা হৈছে। What does regular mean here? Here, regular means the mechanical teacher who teach Margie and Tommy. ইয়াত regular mean কি শব্দ বুজাইছে? ইয়াত বুজাইছে যে ৰেগুলাৰে মেকানিকেল মানে যিটো যান্ত্ৰিকভাৱে শিক্ষক বনাইছে সেইজনক বুজোৱা হৈছে, য'ত কাক শিকায়? মাৰ্গীক আৰু টমি শিকায়। 3 নম্বৰ কুৱেশ্যন, what it is the contrast with? মানে এইটো কণ্ট্ৰাষ্ট কাৰ লগত কম্পেয়াৰ কৰা হৈছে? অৰ্থাৎ it is contrast with the human teacher, অৰ্থাৎ এজন মানুহৰ লগত তুলনা কৰা হৈছে।